हेलो সকলোকে নমস্কাৰ আশা কৰিছো সকলো ভালে আছে আৰু মইও ভালে আছো আপোনালোক সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছো আজি ডিউটি নাছিল গটিকে বেলেগ কিবা প্ল্যানিং কৰো বুলি ভাবি থাকোতে গম পালো যে অসমীয়া সিনেমা ৰঘুপতি দিল্লীটো দেখুৱা হৈছে গটিকে ৰৈ থাকিবলৈ একদমই নোৱাৰিলো আহি গলো ডিএলএফ এভিনিউ আৰু ইয়াতে আহি দেখিলো যে গায়ত্ৰী বাও আহিছে গটিকে ফটো এখন উঠি ললো আৰু সিনেমাখনৰ কথা কি কম ইমানে বেছি ভাল লাগি আৰু সকলোৰে অভিনয় ইমান বেছি ভাল হৈছে নহয় ৰবি শৰ্মা আৰু সলমান খানৰ অভিনয় কৰা অৰুণ নাথ ডাঙৰীয়াৰ এটা বেলেগ ধৰণৰ অভিনয় দেখিলো খুব বেছি ভাল লাগিল কাহিনী একচন ট্ৰেজেডি সকলো উপভোগ কৰিছো ইয়াতে আৰু ইহঁত কেইজনী দেখিছে নহয় একদম কান্দি আছে মানে এডোখৰ বহুত বেয়া লগাই এডোখৰ আছে আৰু ফেমিলিৰ লগত বহি চাব পৰা এখন পাৰফেক্ট একদম ভাল সিনেমা বুলি ক'ব লাগিব আৰু এতিয়ালৈ যিসকলে চোৱা নাই সকলোকে ৰঘুপতি সিনেমাখন চাবলৈ অনুগ্ৰহ কৰিলো নিশ্চয় ভাল